হেল্ল' গাইজ পুনৰবাৰ ইলেক্ট্ৰিকেল এছাম ইউটিউব চেনেলত আপোনালোকক স্বাগতম জনাইছোঁ গাইজ আজি পুনৰবাৰ এটা মজাদাৰ ভিডিঅ' লৈ আহিছোঁ এটা মজাদাৰ টপিক লৈ আহিছোঁ যাতে আপোনালোকৰ অলপ অলপ হেল্প হয় তো ভিডিঅ'টো ষ্টাৰ্ট কৰাৰ আগতে ইলেক্ট্ৰিকেলৰ লগত জড়িত যিকোনো ধৰণৰ ভিডিঅ'বিলাক পাই থাকিবৰ কাৰণে মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব গাইজ আজি দেখাই আছোঁ 2A যিটো ছুইচ হয় সেই 2A ছুইচটোৰ কেনেদৰে ইউজ কৰা হয় মানে এটা বেলেগ ছিষ্টেমত যিহেতু আপোনালোকে 2A ছুইচ ষ্টাৰ কেছ এইবিলাকত ইউজ কৰে চিৰিবিলাকত ইউজ কৰে তো আজি 2A ছুইচ এটা বেলেগ ধৰণে ইউজ কৰি আছোঁ তো সেই নিউ ষ্টাইলত ইউজ কৰি আছোঁ গাইজ এখন বৰ্ডত মানে চেঞ্জ অভাৰ টাইপৰ ইউজ কৰিছোঁ তো সেই বস্তুটো কেনেদৰে কানেকশ্যন কৰা হয় আপোনালোকক সেই বস্তুটো আজি ধুনীয়াকৈ দেখাম বুলি ভাবিলোঁ তেতিয়াহ'লে ফাৰ্ষ্ট দেৰি নকৰি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ লেটছ বিগিন গাইজ প্ৰেক্টিকেলটো কৰাৰ আগতে আপোনালোকক মই প্ৰথমতে ড্ৰয়িঙৰ সহায়ত মানে বুজাই দিওঁ তো প্ৰথমতে আপোনাক যিহেতু আমাৰ এইকেইটা হৈছে নৰ্মেল ছুইচ এইকেইটা আমাৰ যিটো ওৱান ৱে ছুইচ এইকেইটা নৰ্মেল ছুইচ আৰু এইটো হৈছে আমাৰ চকেট এইটো ছাপ'জ এইটো চকেট হয় আমাৰ তাৰপিছত এইকেইটা আমাৰ ছুইচ এইটো যেনেকৈ কানেকশ্যন কৰে আপোনালোকে গম পায় যেনেকৈ আমি এখন বৰ্ডত মেইন ছাপ্লাই মানে মেইন যিটো লাইন হয় সেইটো যেনেদৰে আমি কানেকশ্যন কৰোঁ সেই কানেকশ্যনটো আপোনালোকে জানেই ধৰ এইটো আমি যিকেইটা ছুইচ হয় এইটো বাদ দিলোঁ আমি এই ছুইচটো আমি বাদ দিলোঁ ঠিক আছে গাইজ এই যিকেইটা আমাৰ নৰ্মেল ছুইচ হয় যিকেইটা আমাৰ ওৱান ৱে ছুইচ এইকেইটা আমি ধুনীয়াকৈ ছুইচৰ তলৰ পইণ্টটোত আমি যেনেকৈ কানেকশ্যন কৰোঁ ফেচডাল ছুইচৰ তলৰ পইণ্টটোত আমি এনেকৈ কানেকশ্যন কৰিলোঁ তাৰপিছত চকেটত যিহেতু এইটো লাইন এইটো ছাইডৰ ছুইচটোৰ পৰা এইটো আনি আমাৰ যিহেতু আমাক বাল্ব লাগে ন বাল্ব বা ফেন আমি এইবিলাক চলাম বা এইবিলাক আমি চলাম যিহেতু আমাৰ কোনো এটা ফেন বা লাইটৰ কাৰণে আমাৰ দুটা পইণ্ট থাকে এনেকৈ দুটা পইণ্ট থাকে এটা পইণ্টৰ পৰা যাব আমাৰ ফেচ মানে আমাৰ ছুইচত যাব ছুইচৰ যিটো তলৰ পইণ্টত দিছোঁ ন এটা মেইন এইটোতো থাকিল মেইন ছাপ্লাইটো যিটো ইয়াৰ পৰা আহিব মেইনৰ পৰা আহিব সেইটো থকাৰ পিছত আমাৰ যিটো ওপৰৰ পইণ্টটোৰ পৰা আমাৰ ইয়াৰ এটা পইণ্ট যাব আৰু এডাল যায় আমাৰ নিউট্ৰেলত যায় ঠিক আছে গাইজ তো ছাপ'জ মই ইয়াৰ পৰা আমাৰ ছাপ'জ এইটো আমাৰ মেইন লাইন হয় মেইনৰ আমাৰ এইটো আমাৰ নিউট্ৰেলডাল মই ইয়াতে কমন কৰি দিছোঁ ইয়াতে নিউট্ৰেল আমাৰ এইবিলাক চব বাল্ব হয় বাল্বৰ পৰা এটা পইণ্ট যায় প্ৰত্যেকটা বাল্বৰে এটা পইণ্ট গৈ এই নিউট্ৰেলত সোমাইছে তাৰপিছত তাৰে আনটো পইণ্ট যিটো দুটা পইণ্ট থাকে আনটো পইণ্ট আহি আমাৰ ছুইচত ইয়াত এটা সোমাইছে ইয়াত এটা সোমাইছে চবকেইটা বাল্বৰ পৰাই মানে এনেকৈ সোমাইছে ইয়াত এটা তো ঠিক আছে গাইজ তো গম পালে এইখিনি তাৰপিছত যিহেতু এইখিনি আমি নৰ্মেল কানেকশ্যনখিনিতো গমেই পায় আপোনালোকে এই ভিডিঅ'টোত আপোনালোকক দেখাই আছোঁ যে ইনভাৰ্টাৰ এটা মানে এইখন বৰ্ডতে মানে কোনো আমি এনেকৈ কাটি বা ইয়াত মানে দুটামান ছুইচত আমি ইনভাৰ্টাৰ দিছোঁ আৰু দুটামানত মেইন লাইন দিছোঁ সেই ছিষ্টেমটো নকৰাকৈ আমি এটা চেঞ্জ অভাৰ টাইপৰ মানে এটা 2A ছুইচ যিটো মই ইয়াৰ আগৰ ভিডিঅ' তাত আপোনালোকক দেখাইছিলোঁ 2A ছুইচটো কেনেকুৱা হয় তিনিটা পইণ্ট থাকে 2A ছুইচত এই 2A ছুইচটো মানে আজি আমি চেঞ্জ অভাৰ টাইপত ইউজ কৰিম যিহেতু আমি চেঞ্জ অভাৰ আপোনালোকে মেইন ছুইচবিলাকত যে চেঞ্জ অভাৰ থাকে এইটো গম পায় তো 2A ছুইচ এটা মইতো বাৰু দীঘলকৈ দিছোঁ যদিও এইটো সমানে হয় ছুইচৰ চাইজবিলাক পূৰা সমানে হয় ইয়াৰ 2A হ'লেও খালি ইয়াতে তিনিটা পইণ্ট থাকে তো তিনিটা পইণ্টৰে যিহেতু মই আপোনালোকক কৈছিলোঁ এই ছুইচটো মানে 2A ছুইচটো চেঞ্জ অভাৰ টাইপত ইউজ কৰিম তো তাৰ কাৰণে আমি কি কৰিম ছুইচৰ যিটো মিডল পইণ্ট হ'ব যিহেতু আমি মেইন ফেজডাল ইয়াতে ছুইচ মানে এইকেইটা ছুইচৰ নৰ্মেল ছুইচকেইটা মেইন ফেজ মানে তলৰ পইণ্টটোত আমি মেইন ফেজ এডাল আনি মেইন ছাপ্লাইডাল আমি ইয়াতে ফেজটো সোমাই দিওঁ তো এইটো নকৰি আমি কি কৰিম যিটো এই 2A ছুইচৰ যিটো মিডল পইণ্টৰ যিটো পইণ্ট হয় এই মিডলৰ পৰা আমি ইয়াতে দিম মানে মেইন ছাপ্লাই যিটো এই নৰ্মেল ছুইচকেইটা ইয়াতে তলৰ পইণ্টটোত দি উঠি বাকী কানেকশ্যন যেনেকৈ আছে সেনেকৈ থাকিব মানে কোনো চেঞ্জ নহয় ইয়াৰ পৰা এনেকৈ ছুইচৰ পৰা লাইটত যাব ফেনত যাব এনেকৈ য'ত যাব লগা যাই আছে এইবিলাক এনেকৈ থাকিব থকাৰ পিছত নিউট্ৰেলো এনেকৈ থাকিল কথা নাই যিহেতু আমাৰ UPS বা ইনভাৰ্টাৰৰ পৰা মানে যিহেতু আমাৰ ইনভাৰ্টাৰৰ পৰা এডালহে ৱেৰ যায় ন ইনভাৰ্টাৰৰ পৰা আমাৰ মেইন যিটো অকল ফেজ ৱেৰটোহে যায় যিটো আমাৰ বৰ্ডখনত যাব লাগে সেইটো আমাৰ মেইন ফেজটোহে যায় তো সেই ছিংগল ৱেৰডাল আমি কি কৰিম এই যিটো 2A ছুইচৰ ওপৰৰটোত নহ'লে তলৰটোত যিকোনো এটা দিম মই এই বৰ্ডখনৰ ক্ষেত্ৰত মই ইনভাৰ্টাৰৰ যিটো তাঁৰ হয় ইনভাৰ্টাৰৰ যিডাল ৱেৰ মই ওপৰৰ পইণ্টটোত দিছোঁ তাৰপিছত যিটো আমাৰ মেইন ফেজৰ যিটো মেইন লাইনৰ সেইটো হয় আমাৰ এই তলৰ পইণ্টটোত দিছোঁ ইনভাৰ্টাৰৰ পৰা গৈ ওপৰত সোমাল আৰু মেইন ছাপ্লাই মেইন লাইনৰ পৰা গৈ তলৰটোত সোমাল আৰু মিডল পইণ্টৰ পৰা এই ইয়াত গ'ল এনেদৰে মই কানেকশ্যনটো কৰিম এতিয়া মানে যিখন বৰ্ডত এনেদৰে কানেকশ্যনটো কৰা গ'ল মোৰ তাৰপিছত মানে এইটো যদি তলৰ ফালে দিওঁ এইটো যদি ছুইচটো তলৰ ফালে দিলে মানে যিটো মেইন লাইনৰ এই গোটেই এটা ছুইচত মানে মেইন লাইনৰ পৰা পাব মেইন লাইনৰ পৰা মানে গোটেই ছুইচকেইটা কণ্ট্ৰল হ'ব বা গোটেই বৰ্ডখন কণ্ট্ৰল হ'ব যদি ওপৰৰ ফালে ছুইচটো দবাই দিওঁ এই যিটো ছুইচ হয় এনেকুৱা ছুইচটো ওপৰৰ ফালে যদি দবাই দিওঁ ইনভাৰ্টাৰত হ'ব মানে ইনভাৰ্টাৰৰ পৰা গোটেইখিনি তেতিয়া ওপৰৰ ফালে দবালে ইনভাৰ্টাৰৰ পৰা গোটেইখিনি কণ্ট্ৰল হ'ব এনেদৰে কৰা হয় মানে এইটো ছাপ'জ এই বৰ্ডখনতে মানে মই এইটো ছাইডত লগাই দিম ধুনীয়াকৈ ছাইডত লগাই এইটো মানে মেইন ছুইচ টাইপৰ কণ্ট্ৰল হ'ব আৰু এই বৰ্ডখনত তো
মজা তো 2A চুইচত এটা দিলোঁ ইনভাৰ্টাৰ এইটো মেইন আউট গোটেইকেইটাত পাৱাৰ কাৰণে তাৰপিছত আছে এইটো আমাৰ মেইন ছাপ্লাই ৰ পাৱাৰটো এইটো এতিয়া এখন মাৰি দিব লাগে আৰু গাইছ এনেদৰে কানেকশ্যনখিনি কৰা হয় যেনেদৰে মই ড্ৰয়িংখনত আপোনালোকক দেখাইছোঁ A to Z সেনেকৈ কানেকশ্যনখিনি কৰিব মই গোটেইখিনি আপোনালোকক দেখাই থকা নাই বাৰু এটাই কানেকশ্যন কৰি ভিতৰত যিহেতু অকলে ভিডিঅ' কৰি কামখিনি কৰি আছিলোঁ মানুহ এঘৰৰ তাততো অকণমান অসুবিধা হয় তাৰ কাৰণে মই দেখালোঁ নহয় অলপ আগত য'ত যেনেকৈ আপোনালোকে নৰ্মেল বৰ্ড এখনটো কানেকশ্যন কৰিব জানেই আৰু তাৰপিছত আমি 2A চুইচটো কেনেদৰে কানেকশ্যন কৰিছোঁ ধুনীয়াকৈ দেখাই দিছোঁ তো এতিয়া আমি বৰ্ডখন ধুনীয়াকৈ ফিটিং কৰি দিছোঁ ফিটিং কৰি ইয়াৰ কেনেদৰে কাম কৰিছে কেনেদৰে চলাইছোঁ তো দেখাই আছোঁ আপোনালোকক আমি 2A চুইচটো এইটো ছাইডত লগাই দিছোঁ আৰু এই তলৰ ফালে আছে আমাৰ মেইন যিটো আমাৰ ৰ' পাৱাৰ আহিছে সেইটো তলৰ ফালে আছে তলৰ ফালে যিহেতু দিয়া আছে বৰ্তমানটো ফেনটো চলি আছে ধুনীয়াকৈ আৰু ওপৰৰ ফালে দিয়া আছে আমাৰ UPS তো আমি UPS এতিয়া ওপৰৰ ফালে দবাই দিছোঁ এইটো ওপৰৰ ফালে দবাই দিয়াত এইটো যিটো চলি আছে বৰ্তমান এইটো বৰ্তমান UPSত হৈ আছে মানে UPS মানে ইনভাৰ্টাৰত হৈ আছে এইটো বস্তু তো দেখো পাইছে তো এইফালে তলৰ ফালে আমাৰ ৰ' পাৱাৰ আৰু ওপৰৰ ফালে যদি দি দিওঁ আমি ওপৰৰ ফালে দিলে এইটো ইনভাৰ্টাৰ তো মজাকৈ কানেকশ্যনখিনি হৈ গৈছে গাইছ এনেদৰে আপোনালোকেও কৰিব পাৰে যদি আপোনালোকে ভাবে যে আমি ইনভাৰ্টাৰতে চলাই দিম তো ওপৰৰ ফালে দি থ'লে হ'ল যদি আপোনালোকে ভাবে বোলে নাই অলপমান ইনভাৰ্টাৰটো প্ৰব্লেম হৈছে তো আমি ডাইৰেক্টকৈ চলাওঁ মেইন লাইনতো তলত দিব পাৰে ধুনীয়াকৈ তো বাই বাই গাইছ বাই বাই কেনেকুৱা পালে আপোনালোকে কমেণ্ট কৰি জনাই দিব